সো নমস্কাৰ আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ কেইটামান সৰু কথা ক'বলৈ গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব খুব অকণমান সময় ল'ম আগৰ দৰে বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্লিজ নিশ্চয় কথাখিনি আপুনি বুজি পাবলৈ চেষ্টা কৰিব গতিকে ইতিমধ্যে আপোনালোকে নিশ্চয় চাকৰিৰ প্ৰস্তুতি অহৰ্নিশে চলাই আছে গতিকে চলাই থাকিবই লাগিব কিন্তু এইখিনি জনাই থব বিচাৰিছোঁ বহুতৰ মাজত সমালোচনা হৈছে যে এইবাৰৰ পৰীক্ষাৰ কুৱেশ্যন পেপাৰখন থাৰ্ড গ্ৰেড হওক ফ'ৰ্থ গ্ৰেড হওক অসম পুলিচৰ কুৱেশ্যন পেপাৰবোৰ যথেষ্টখিনি টান আহিব কাৰণ বহুতে কমেণ্ট কৰি সুধি আছে বা এইখিনি আপোনালোকে নিশ্চয় আলোচনা কৰি আছে গাঁৱে ভূঞে ভাবিলোঁ তাৰ এটা খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ গতিকে কথা হ'ল আপোনালোকে ভালদৰে পঢ়া শুনা কৰিবই লাগিব গতিকে প্ৰথম কথা যে কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো কেনেকুৱা আহিব চাওক মই এটা খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিম গতিকে অনুৰোধ কৰিছোঁ আপুনি ভিডিঅ'ৰ পৰা নিশ্চয় এটা খুব ভাল এটা ইনফৰ্মেশ্যন লাভ কৰিব চাব মনত ৰাখিব যে আপোনালোকে যিখন কুৱেশ্যন পেপাৰ পৰীক্ষা দিবলৈ গৈ আছে কুৱেশ্যন পেপাৰ পৰীক্ষাৰ আপোনালোকে নিশ্চয় মাৰ্কছ এতিয়া গম পায় যে কিছু আমাৰ কেটেগৰীত 135 নম্বৰ কোনোবা কেটেগৰীত 175 মাৰ্ক বা গ্ৰেজুৱেট লেভেলৰ 175 নম্বৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে কিন্তু এই যিখিনি মুঠ নম্বৰ লাভ কৰিছে মুঠ নম্বৰতে বহুতে কমেণ্ট কৰিছে এবাৰ পেপাৰ কুৱেশ্যন পেপাৰখন কি আহিব সাংঘাতিক টান আহিব কিন্তু হয় কুৱেশ্যন পেপাৰখন যিমান সাংঘাতিক টান আহিব তাৰ পৰিমাণে সিমান সাংঘাতিক সহজো আহিব কাৰণ বহুতে কমেণ্ট কৰিব এতিয়া আপুনি কেনেকৈ জানে বা তই কেনেকৈ জানো গতিকে সেইটো কথা নহয় মই আপোনাক জাষ্ট এটা ডেমো দিম যিটো ডেমোৰ যোগেদি আপুনি পঢ়িবলৈ অকণমান সুযোগ সুবিধা লাভ কৰিব আৰু অলপ ভাল নতুন ইনফৰ্মেশ্যন লাভ কৰিব চাওক এখন যেতিয়া কুৱেশ্যন পেপাৰ তৈয়াৰ কৰা হয় কুৱেশ্যন পেপাৰ তৈয়াৰ কৰিবলৈ যাওঁতে কেৱল কুৱেশ্যন পেপাৰখনত সেই টান প্ৰশ্নকে নাহে কাৰণ কুৱেশ্যন পেপাৰত কি চাব লগা হয় চোকা গেধা সকলোৱে চকু ৰাখিব লগা হয় যিবোৰে পেপাৰ বনায় বা যি কেটেগৰীয়ে পেপাৰখিনি বনায় বা যোনটো ডিপাৰ্টমেণ্টে পেপাৰখিনি বনায় গতিকে আমাৰ এতিয়া ৰিক্ৰুইটমেণ্ট ডিপাৰ্টমেণ্টে পেপাৰটো বনাব গতিকে সেৱাই পেপাৰটো বনোৱাৰ লগে লগে কি আহিব তাত নিশ্চয় অলপ ঢিলা আহিব তাৰ পৰিমাণে যথেষ্টখিনি সহজ প্ৰশ্ন আহিব গতিকে পেপাৰ ধৰক এক্সাম্পলৰ কাৰণে লৈছোঁ 100% পেপাৰ ক্লিয়াৰ কৰিব লাগে তাৰে 70 মাৰ্কছ আহিব ধৰক 70% আহিব অলপ টান প্ৰশ্ন 15% আহিব অকণমান জাষ্ট টান প্ৰশ্ন তাৰ পাছতে 15% আহিব 15% আহিব তেনে সহজ প্ৰশ্ন চাওক যেতিয়া সহজ প্ৰশ্ন দিব 15% বা 20% সহজ প্ৰশ্ন দিব সহজ প্ৰশ্ন দিয়াৰ লগে লগে কি হ'ব অবভিয়াছলি কাট অফটো হাই যাব গতিকে পেপাৰ বনোৱাৰ টিক্স সেইটো বা তাৰিকা এইটোৱে বুলি কোৱা হয় আমি যদি APSC লেভেলত যদি পৰীক্ষা এটা চাব বিচাৰোঁ যি প্ৰিলিমিনাৰী পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল যোৱা বছৰ বা এই বছৰ হৈ গৈছে তাত কি দেখিছোঁ আমাৰ যিমান টান প্ৰশ্ন আহিছে তাৰ সমান্তৰালকৈ কি আহিছে সহজ প্ৰশ্ন আহিছে আৰু নিগেটিভ মাৰ্কিং থাকিবই গতিকে সহজ প্ৰশ্নৰ যোগেদি কি আহিব কাট অফ অবভিয়াছলি হাই যাব কাৰণ সহজ প্ৰশ্ন যিখিনি পাৰিব আৰু আমাৰ কি কৰিছে প্ৰায় 90% কেণ্ডিডেটে সহজ প্ৰশ্ন পাৰিবই গতিকে সেইবাবে কি কৰিব সহজ প্ৰশ্ন যেতিয়া পাৰিব সহজ প্ৰশ্ন পৰাৰ লগে লগে টান প্ৰশ্নটো বহুতে কভাৰ কৰিব নোৱাৰে টাচ কৰিব নোৱাৰে সেইবাবে টান প্ৰশ্নটো কি হ'ব যথেষ্টখিনি আপোনালোকৰ বাবে সমস্যা আহি পৰিব গতিকে তেনেদৰে আপোনালোকে কি কৰিব লাগিব পঢ়িব লাগিব গতিকে আপোনালোকে মই এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে টান সহজ কঠিন সেইবোৰ কোনো চাবলগীয়া প্ৰয়োজন নাই উদ্দেশ্য আপোনালোকে পঢ়িব লাগে মুঠতে আৰু এটা ভাল চাকৰি ল'ব লাগে আপুনি থাৰ্ড গ্ৰেডেই হওক বা অসম পুলিচ হওক যিয়ে নহওক মুঠতে আপোনাৰ উদ্দেশ্য এটা ভাল চাকৰি লোৱা সেইবুলি আপোনালোকে অকল ডিমটিভেশ্যন হৈ থাকিলে নহ'ব ন সদায় নিজকে পঢ়াৰ কামত নিজকে ব্যৱহাৰ বহিবই লাগিব পঢ়াৰ টেবুলত নিজকে বহিবই লাগিব নিজকে পঢ়াবই লাগিব আজি চাওক আমাৰ ঘৰত এটা কুকুৰা আছে যিটো কুকুৰাই কণী পাৰিবলৈ চেষ্টা কৰিছে কণী পাৰিছে ক'ত বেলেগৰ ঘৰত কণী পাৰি আছে সেইবাবে কি কৰা হৈছে আজি কুকুৰাটোক ৰছীত ভৰিয়া বান্ধি আৰু সেই বাঁহ এটা বনাই তাত বহিবলৈ দি কণী পাৰিবলৈ চেষ্টা চলোৱা হৈছে কিন্তু কাৰোবাৰ মুখত হাঁহি ওলাব পাৰে কিন্তু এইটোৱে সত্য কথা যদি আপোনালোকে পঢ়াত মন বহা নাই নিজকে মনটো বান্ধিব লাগিব বান্ধি নিজকে সাহস গোটাব লাগিব পঢ়াত মন বহাবই লাগিব যদি আপোনাৰ এদিন দুদিন পঢ়িবলৈ মন নাই তৃতীয় দিনাখনে পঢ়িবলৈ মন বহাবই লাগিব কাৰণ এতিয়া হৈছে চাকৰি গতিকে চাকৰি যদিহে লাগে আপুনি পঢ়িবই লাগিব ভাই পঢ়াৰ পিনে আপোনাৰ আৰু বেলেগ কাম নাই এতিয়া চাওক বহুতে গাঁৱৰ পৰা প্ৰস্তুতি চলাই আছে কাৰোবাৰ ঘৰৰ অৱস্থা পাতি বেয়া কোনোবাৰ ধনী মানুহ সেইখিনি কথা বেলেগ কথা কিন্তু এতিয়া ধৰক আপুনি প্ৰস্তুতি চলাই আছে আপোনাৰ গাঁৱৰ ওচৰে পাজৰে ক'ব পাৰে যে এইখিনি বাদ দে তোৰ এইবোৰ প্ৰস্তুতি চলাই এতিয়া সময় নহয় বাদ দে আজি হায়দৰাবাদ যাওঁ চেন্নাই যাওঁ ঢেৰ টকা ইনকাম হ'ব এইবোৰ চাকৰি তাকৰি বাদ দে গতিকে চাকৰি টকা কি ইনকাম কৰিব পাৰে হায়দৰাবাদত বহুত টকা ঘটিব পাৰিবি কিন্তু পিছত আপুনি যাতে পস্তাব নালাগে সেইটো কথা মনত ৰাখিব আপোনাক মা দেউতাই আপোনাক ঢেৰ কিবা কিবি ক'ব পাৰে মা দেউতাৰ কথাটো আপোনালোকে শুনিব লাগিব আপোনাক বেয়াও ক'ব পাৰে ভালো ক'ব পাৰে কিহৰ কাৰণে বেয়া ক'ব পাৰে আপুনি যে মোৰ ল'ৰাটো ভাল হওক বা মোৰ ছোৱালীজনী ভাল হওক সেইকাৰণে আপোনাক বিভিন্ন ধৰণৰ কথা শুনাব পাৰে কিন্তু ভাই শুনিবই লাগিব কাৰণ আপুনি কিবা এটা ভুল কৰিলে মা দেউতাই ভুলটো উনুকিয়াই দিব মই এটা কথা কওঁ আজি আপোনালোকক এইখিনি এটা কথা কওঁ আজি কেইদিনমানৰ আগতে আমাৰ গাঁৱৰ ৰাস্তাত কেইটামান ল'ৰাই খুব বাইক চলাইছিল স্পীড মানে সাংঘাতিক স্পীডত বাইক চলাইছিল আমাৰ গাঁৱৰে কেইজনমানে ধৰি তাক দুচৰ লগালে কিন্তু দুচৰ লগোৱাৰ পিছত কি হ'ল যে সুধিলে তোৰ বাপেৰ মাৰৰ নাম কি তেতিয়া ক'লে যে মোৰ দেউতা আমুক মোৰ দেউতা তামুক মোৰ দেউতাই মাষ্টৰ কৰে মোৰ মায়ে আমুক কৰে তেতিয়া সোধাৰ লগে লগে বাপেকৰ মাকৰ প্ৰতি সন্মান কি থাকিল কাৰণ ব্যক্তিজনে গম পাই গ'ল গাঁৱৰ মানুহখিনিয়ে গম পাই গ'ল যে এইটো আমুকৰ পুতেক আমুক আপোনাৰ ধৰক সেই তেনেকুৱা কথা গতিকে আপোনাৰ সন্মান ক'ত থাকিব সেইটো কথা চিন্তা কৰিছে নাই আপোনাৰ সন্মান কথা নালাগে আপোনাৰ মা দেউতাৰ সন্মান ক'ত থাকিব সেইটো কথা চিন্তা কৰিছে নাই আপোনাৰ পৰিচয় কি হ'ব আমুকে যে বাইক চলাইছিলে আমুকে চৰ খাইছিলে এইটো পুতেক এইটো
বা বাপেক সেইজনৰ এইটো ল'ৰাটো যে বাপেকৰ পুতেক এইটো। গতিকে তেনেকুৱা আপোনালোকে বিপদৰ সন্মুখীন হ'ব নালাগে যাতে, সেইখিনি কথা মনত ৰাখিব। আজি আপুনি বাহিৰলৈ যাম বিচাৰিছে, যদি ভৱিষ্যতে যদি আপুনি বাহিৰত গৈ একো টকা ইনকাম কৰিব নোৱাৰে, একো উপাৰ্জন কৰিব নোৱাৰে, ভৱিষ্যত যদি বৰবাদ কৰি সুন্দৰ এটা সময় যদি আপুনি নষ্ট কৰি দিয়ে, আপোনালোকে ভৱিষ্যত কি কৰি খাব? পিছত আপোনাৰ মা দেউতাক দুখিলেতো নহ'ব। আপোনাক মা দেউতাই ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে, আপোনাক পঢ়ালে শুনালে বা যিমান দখলকৈ পাৰিছে সিমান দখলকৈ পঢ়াইছে শুনাইছে, সফলতাৰ দিশে আগুৱাই লৈ গৈছে। আপুনি যদি মা দেউতাৰ মুখত যদি হাঁহি বিৰিঙাব নোৱাৰে, তেনেহ'লে আপুনি কি কৰিব? আপুনি মা দেউতাৰ বাবে কি কৰি থৈ যাব? এই কথা চিন্তা কৰকচোন। হয়, আপোনাক মা দেউতাই শুদ্ধ ভালদৰে আপোনাক সুযোগ সুবিধা প্ৰদান কৰিব নোৱাৰে, ভাল সুবিধা দিব, ভাল মোবাইল এটা দিব পৰা নাই। যি পাইছে তাকে আপুনি লৈ সন্তোষ হ'বলগীয়া হৈছে, তাকে মনটো শুদ্ধ কৰি জীয়াই থাকিব লগা হৈছে। কিন্তু সেইটো কথা মনত ৰাখিব, আপোনাৰ বাবে মা দেউতাই দিন হাজিৰা কৰি কপালৰ ঘাম মাটিত পেলাই আপোনাকতো ডাঙৰ দীঘল কৰিলে। আপোনাক ইচ্ছা কৰিলে মা দেউতাসকলে পেলাই দিব পাৰিলেন, বা ইচ্ছা কৰিলে আপোনাক মা দেউতাহঁতে অশিক্ষিত বনাই দিব পাৰিলেন, বা গাধা বনাই দিব পাৰিলে, অৰ্থ নাইকিয়া বনাই দিব পাৰিলেন। সেইটোতো বনোৱা নাই। মা দেউতাহঁতে মা দেউতাৰ নিজৰ কাম কৰি গ'ল, কিন্তু আপোনাৰ দায়িত্ব কি এতিয়া মা দেউতাহঁতক ভালদৰে খুৱাই বুৱাই জীৱনটো আগুৱাই নিব লাগে, মা দেউতাহঁতক শুশ্ৰূষা কৰিব লাগে। উদ্দেশ্য এইটোৱে। কিন্তু আপোনাৰ উদ্দেশ্য এতিয়া কি? এটা ভাল চাকৰি লোৱা, গতিকে বা ভাল এটা ছাকচেছফুল হোৱা, নিজকে ছাকচেছ হোৱা বা নিজকে সফলতা লাভ কৰা। গতিকে এই সফলতাৰ ক্ষেত্ৰত আপুনি নিজকে আগুৱাই নিবলৈ যাতে আপুনি সমাজত 2-3 ধৰণৰ মানুহ পাব। এক ধৰণৰ মানুহে আপোনাক ক'ব যে তই এইবোৰ বাদ দে, তই মাথা মাৰি নাথাক, আমুকত দোকান খোল, তামুকত দোকান খোল, আপোনাক ধেৰ ক'ব। কিন্তু আপোনাক মই এষাৰ কথা ক'ব বিচাৰিছোঁ, আপোনাৰ নিজৰ বুদ্ধি শিলৰ খুঁটি। মুঠতে নিজক সদায় বুজাবলৈ চেষ্টা কৰিব। আপুনি যদি বেয়া দিশে চাবলৈ গৈছে, বেয়া দিশে যাবলৈ গৈছে, আপুনি নিজক এবাৰ সুধিব, মই কি কৰিবলৈ গৈ আছোঁ? মোৰ ভৱিষ্যত কি আছে? আজি আপুনি মা দেউতাৰ পৰা 10 টকা 50 টকা 20 টকা চুৰ কৰি বা আপুনি বুজাই বঢ়াই লৈ পেলাই আপুনি KP এটা শিখৰ এটা মুখত ভৰাই আপুনি নিজকে কি বুলি চিনাকি দিব? হয়, আপুনি KP শিখৰ খওক, মই খাবলৈ মনা কৰা নাই। আপোনাৰ উপাৰ্জন কিমান হৈছে সেইটো চাব লাগিব। সেইটো মনত ৰাখিব। আপোনাৰ উপাৰ্জন চাই আপুনি নিজৰ জীৱনটো আগুৱাই নিবলৈ চেষ্টা কৰক। আজি অহৰহ চিনেমা হল, নতুন চিনেমা আহি আছে। আজি চিনেমা চাবলৈ যাব পৰা নাই, আপোনাৰ মনত চাগে দুখ লাগিছে, কাৰণ আপোনাৰ হাতত পইচা নাই। যেতিয়া আপুনি যাতে ভাল ছাকচেছ হ'ব, আপুনি ভাল চাকৰি ল'ব বা আপুনি বিজনেছৰ ফালত ভাল সফলতা হ'ব, তেতিয়া আপুনি তেনেকুৱা চিনেমা নালাগে, আপুনি ভাল জেগাত ঘূৰি ফুৰিব পাৰিব। গতিকে এইখিনি কথা মনত ৰাখিব। আজি দুদিন আপোনাৰ মনত দুখ লাগিছে, এই দুখটোকে আপুনি লৈ অনুপ্ৰেৰণা হিচাপে লওকচোন। আপুনি এই দুখটোকে নিজৰ জীৱনৰ লগৰী হিচাপে লওকচোন। আজি আপুনি ৰাতি দিন টোপনি ক্ষতি কৰি এজনী ছোৱালীৰ লগত মাথা মাৰি থকাতকৈ বা এটা ল'ৰাৰ লগত মাথা মাৰি থকাতকৈ আপুনি কিতাপত গুৰুত্ব দিয়কচোন। আপুনি সফলতা হ'ব, নিজৰ জীৱনটো আগুৱাই নিব পাৰিব। বিশেষ এইখিনি আৰু কথা নকওঁ, গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। আৰু মই সেইখিনি কথা ক'লোৱেই আপোনালোকক যে আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব লাগে, কাট অফ হাই যাব, কাৰণ পেপাৰ কোৱালিটি নিশ্চয় কথাটো গম পালে। পেপাৰ কেনেকুৱা পেটাৰ্ণত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। অলপ টান আহিব, 70% টান আহিব, তাৰ সমান্তৰালকৈ 15% অলপ জাষ্ট টান আহিব, তাৰপাছতে আপোনালোকৰ 15% অলপ ঢিলা আহিব, যিটো ঢিলাৰ যোগেদি আপোনালোকৰ সাংঘাতিক কাট অফ যাব। গতিকে সেইখিনি কথা মনত ৰাখিব। সমাজত ধেৰনে ক'ব, গতিকে সমাজৰ কথা আপোনালোকে ইণ্টাৰেষ্ট নিদিব। কোনোবাই হাঁহিছে দাঁত ওলাব তেখেতলোকৰ, গতিকে আপোনালোকক হাঁহি থাকিবলৈ দিয়ক, আপোনাৰ নিজৰ কাম কৰি যাওক। নিশ্চয় লাগি থাকিলে মাগি নাখায়, সফলতা হ'ব এদিন। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ। কিবা যদি ভুল কৰোঁ, আপোনাৰ লগৰ বুলি ভুলটো ক্ষমা কৰিব। অন্ততঃ আপোনালোকে জীৱনত যদি বেয়া কাম কৰিবলৈ গৈছে, আপুনি মা দেউতাৰ মুখলৈ এবাৰ চাব, মা দেউতাৰ মুখলৈ চাইহে আপুনি বেয়া কাম কৰিবলৈ আগবাঢ়ি যাব। আজি আপুনি বেয়া কাম কৰাৰ লগে লগে আপোনাৰ বদনাম নহয়, আপোনাৰ মা দেউতাৰ, আপোনাৰ জন্ম দিয়া মা দেউতাৰ আপোনাৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব। সেইটো কথা মনত ৰাখিব। গতিকে ভালৰ লগত ভাল থাকিব লাগিব, বেয়াৰ লগতো বেয়া থাকিব লাগিব। সমাজ এইখনে আকৌ কৈছোঁ, আৰু বিশেষ দীঘলীয়া নকৰোঁ। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ভালদৰে পঢ়া শুনা কৰক, সুস্থ থাকক।